बड'लेण्ड इउनिभार्सिटिर ভিচি ভাইচ চেঞ্চেলৰ লাইছাম লাড্ডু সিঙৰ এগেইনষ্টত আমি কক্ৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই আমি বহুতবাৰ আন্দোলন কৰি আহিছোঁ, কিন্তু আন্দোলন কৰা স্বত্তেও আজিলৈ আমি ভাল ৰিজাল্ট পাবলৈ সক্ষম হোৱা নাই। ইয়াৰে আজি বড'লেণ্ড ইউনিভাৰ্চিটিৰ অন্তৰ্গত যি এফিলিয়েটেড কলেজসমূহত কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমি আজিৰ দিনত সকলো কলেজত আজি আঞ্চলিক আজি এই কপ কলেজত কোকৰাঝাৰ আঞ্চলিক কমিটি এফচু, চালাকাটি আঞ্চলিক এফচু আৰু নাইগাঁও আঞ্চলিক এফচু আজিৰ উদ্যোগত আজি 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আজি লোৱা হৈছে। কাৰণ বড'লেণ্ড ইউনিভাৰ্চিটিৰ ভিচি লাইছাম লাড্ডু সিং আজি আমি শুনামতে তেখেত চাৰ্জ লৈ তেখেতে বহি আছে, কাম কৰি আছে, কিন্তু আমি বহুতবাৰ দাবী কৰি আহিছোঁ যে লাইছাম লাড্ডু সিং বহুতো মানে কাৰাপ্টেড এজন ভিচি আৰু ঠিক সময়ত আমাৰ ছেমিষ্টাৰবোৰৰ ৰিজাল্ট দিব পৰা নাই, ছেমিষ্টাৰৰ মানে টেক্সট বুক সময়ত দিব পৰা নাই। আজি ছাত্ৰ ছাত্ৰীসকলে বিপাঙত পৰি আছে। আজি বড'লেণ্ড ইউনিভাৰ্চিটিৰ অন্তৰ্গত যি কলেজসমূহৰ ঠিক সময়ত ৰিজাল্ট নিদিয়াৰ কাৰণে আজি আমাৰ মাষ্টাৰ ডিগ্ৰী ল'বৰ কাৰণে যি মানে বেলেগ ঠাইত যাই পঢ়াৰ কাৰণে আৰু ছাত্ৰবিলাকৰ উদ্দেশ্য সফল কৰাৰ কাৰণে যি গাৰ্জিয়ানসকলৰ যি সপোন, এই সপোন বাস্তৱায়িত হোৱা নাই। ইয়াৰ কাৰণে তেখেত নিচিনা আজি ভিচি আমাৰ বড'লেণ্ড ইউনিভাৰ্চিটি আমাৰ প্ৰয়োজন নাই। ইয়াৰ কাৰণে আজি বহুতবাৰ আন্দোলন কৰা স্বত্তেও আজি অসমৰে গভৰ্ণৰ আজি কাণ সাৰ নাই, এনেকুৱা ঠিক অৱস্থাত আমি দেখিবলৈ পাইছোঁ। আজিৰ দিনত সকলো কোকৰাঝাৰ ডিষ্ট্ৰিক্টত যিমানবোৰ কলেজ আছে এই 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আমি ল'বলৈ বাধ্য হৈছোঁ। আৰু আহি থকা এদিন দুদিনৰ ভিতৰত নিশ্চয় আমি এই কোকৰাঝাৰত সকলো বিটিআৰ অঞ্চলৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আৰু ৰাইজক লৈ পেলাই কোকৰাঝাৰত এটা ডাঙৰ আন্দোলন মানে কৰাৰ কাৰণে আমি মানে আলোচনা কৰিছোঁ। আৰু ইয়াৰ পিছতো যদি লাইছাম লাড্ডু সিঙক এই মানে ভিচি পদৰ পৰা বৰখাস্ত নকৰে, আহি থকা মানে কেইদিনৰ ভিতৰতে আমি আকৌ বড'লেণ্ড ইউনিভাৰ্চিটিৰ সন্মুখত মানে গেটত আমি দিনে ৰাতি ইয়াতে মানে শুই থাকিম আৰু ইয়াতে ভাত ৰান্ধি খাই থাকিম। আৰু সকলোৱে আমি ইয়াতে যিমান দিনলৈকে মানে লাইছাম লাড্ডু সিঙক বৰখাস্ত নকৰে আমি সিমান দিনলৈকে বড'লেণ্ড ইউনিভাৰ্চিটিৰ সন্মুখত আমি শুই থাকিম বুলি বা আমাৰ আন্দোলনটো ঠিক তেনেকৈ চলি যাব বুলি আমি আপোনালোকৰ চেনেলৰ মাজেদি হুংকাৰ দিছোঁ। অতি সোনকালে লাইছাম লাড্ডু সিঙক মানে বড'লেণ্ড ইউনিভাৰ্চিটিৰ মানে ভিচিৰ পৰা বৰখাস্ত কৰিব লাগে। আমি সেইটোকে মানে ভাবি লৈছোঁ। আমাৰ বড'লেণ্ড অঞ্চলৰ এটাই যে ইউনিভাৰ্চিটি, এই ইউনিভাৰ্চিটি তেখেতে চাৰ্জ লোৱাৰ পিছৰে পৰা আজি আমি সময়ত যি ৰিজাল্ট মানে দিবৰ কাৰণে অনুৰোধ কৰি আহিছোঁ, মানে সময়ত তেখেতে ৰিজাল্ট দিব পৰা নাই। সেইকাৰণে আমি ভাবি লৈছোঁ আমাৰ এই বড'লেণ্ড অঞ্চলত বা এই ইউনিভাৰ্চিটিৰ পৰা ছাত্ৰ ছাত্ৰীসকলক তেখেতে মানে মানে এই মানে ইউনিভাৰ্চিটিৰ পৰা যাতে ভাল ছাত্ৰ ওলাই নাহে, মানে এটা মানে ভিতৰত কিবা এটা সন্দেহ ভাৱ আমাৰ মানে আহিছে। কাৰণ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী যাতে ভাল শিক্ষাদান কৰিব নোৱাৰে, ইয়াৰ কাৰণে এই লাইছাম লাড্ডু সিঙক এই আমাৰ অসমৰে গভৰ্ণৰ তেখেতে ইমানবাৰ আমি আন্দোলন কৰিও যি মানে তেখেতৰ মানে যি মানে বড'লেণ্ড ইউনিভাৰ্চিটিৰ উন্নয়নৰ যি মানে ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰবিলাক মানে আকৰে আকৰে খোৱা স্বত্তেও আজিলৈ লাইছাম লাড্ডু সিঙক আজিও এই বড'লেণ্ড ইউনিভাৰ্চিটিৰ পৰা আউট কৰিব পৰা নাই। সেইটো এটা ষড়যন্ত্ৰ আছে বুলি আমি ভাবিছোঁ। ইয়াৰ কাৰণে আমি আজি আঞ্চলিক কমিটিৰ উদ্যোগত আমি নিখিল বড়ো ছাত্ৰ সন্থা আৰু কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাই আগভাগ লৈছোঁ। আৰু আপোনালোকৰ চেনেলৰ মাজেদি সেইটোকে কৈছোঁ যাতে আহি থকা দিনবোৰত কম সময়ৰ ভিতৰত যদি লাইছাম লাড্ডু সিঙক মানে এই বড'লেণ্ড ইউনিভাৰ্চিটিৰ পৰা আউট নকৰে, তেতিয়াহ'লে আমি ইয়াৰ পৰা মানে 2 দিনৰ ভিতৰতে আমি এই বড'লেণ্ড অঞ্চলৰ আকৌ পুনৰবাৰ কৈছোঁ বড'লেণ্ড অঞ্চলৰ যিমানবোৰ কলেজৰ ছাত্ৰ ছাত্ৰীক লৈ পেলাই ৰাইজক লৈ পেলাই আমি কোকৰাঝাৰত ডাঙৰকৈ আন্দোলন কৰিবলৈ মানে চিন্তাধাৰা কৰিছোঁ।